হাই গাইজ, হেল্ল' অল, গুড মৰ্ণিং। মোৰ চেনেলটোত আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। চ' গাইজ, মই উমেশ বড়ো। আজি অন্য এটা ব্লগছ ভিডিঅ'ত আপোনালোক সকলোলৈ পুনৰ এবাৰ স্বাগতম। চ' গাইজ, আজি ৰাতিপুৱাই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো একচুৱেলি এটাই কথা। ৰাতিপুৱা টাইমটোত যে মনটো পুৰা কনচেপ্ট মাইণ্ড হৈ থাকে, যিটো ভাবা যায় সেইটো কম বুলি এনে আশা কৰি হেনে আকৌ ক'বও পাৰে। এনেকুৱা নহয় যি জিভাখনত উল্টি হেনে আকৌ পাল্টি থাকে। নাই, কথাখিনি সত্যকে ওলাই পৰে, আৰু যিখিনি কথা ওলাই পুৰা স্পেচিয়েলি মজাকে ওলাই পৰে, যাতে কম কথাষাৰ কিন্তু লাগি নাথাকে গাঁতাত বা ঘাটত, ডাইৰেক্টখিনি কথাখিনি গুচি যায়। তো সেইটোৰ কাৰণে মৰ্ণিং টাইমত মই আজি কথা কোৱাৰ উদ্দেশ্যটো হ'ল আপোনালোকক। চ' গাইজ, একজন ছাকচেছফুল মানে এই সৰু কণমানি বাচ্চা, এই কণমানি বাচ্চাটোক আমি প্ৰথম যিদিনা নেকি বাচ্চাটো জন্মে সেইদিনাৰ পৰা কুণ্ডলী লিখা ষ্টাৰ্ট কৰে কোনে? ভগৱানে। গতিকে সেই ষ্টাৰ্টটোক লৈ ধৰি হেনে আজি মই এটা আপোনালোকক ডিমটিভেট নকৰি মটিভেশ্যন চিষ্টেমত কিছুমান কথা বুজাই ক'বলৈ চেষ্টা কৰিম। অ'কে গাইজ, চাওক গাইজ, যিহেতু আপুনি বা মই আমাৰ নিজৰ লাইফটোকে ধৰি হেনে একবাৰ ভাবি চাওক। যেতিয়া নেকি মই জন্মিছিলোঁ তেতিয়া আমি একো জনা নাছিলোঁ, আৰু যেতিয়া নেকি 5 বা 6 বছৰৰ পৰা স্কুলত যাওঁ তেতিয়া আমি সকলো জনা হৈছোঁ, আৰু যেতিয়া নেকি 6 বছৰৰ পৰা 12 বছৰলৈকে থাকোঁ তেতিয়া আৰু জানো, আৰু 12 বছৰৰ পৰা 18 বছৰলৈকে কি কৰিছোঁ কি কৰা নাই আপুনি নিজে ভাবি চাওক। ঠিক তেনেকৈ প্ৰশিক্ষণ আমি নিজৰ ল'ৰা ছোৱালীখিনিক ধ্যান দিব যদি পাৰোঁ, আমাৰ নিজৰ ল'ৰা ছোৱালী ছাকচেছফুল হ'ব একদিন, হয় না গাইজ? তো এনেকুৱা কথা, যিহেতু এজন সৰু বাচ্চা যেতিয়া নেকি জন্মে তাক আমি বহুত মৰম কৰোঁ, হয় না গাইজ? মানে নান্না মুন্না সোনা ধুনু মুনু চুমা তোমা দি ৰাখোঁ। তাৰপিছত যেতিয়া নেকি ষ্টাৰ্ট হয় 5 বছৰ বা 6 বছৰৰ পৰা স্কুল যোৱা আৰম্ভ কৰে, তেতিয়া যি টি কথা তাক আমি গালি পাৰোঁ, হয় না? যি টি মানে কি গালি পাৰোঁ, ঐ এইটো লৈ আন, এই ক'ত যাবা, এই কি খাৱা, এনেকুৱা বহুত ধৰণৰ কুৱেশ্যন সুধোঁ। তেতিয়া গাইজ সিহঁতক আমি সাৱধান ৰাখিবৰ কাৰণে তেতিয়াৰ পৰা ষ্টাৰ্ট কৰা উচিত। কিয়নো আপোনালোক সকলোৱে জানে যে তেতিয়াৰ পৰা মাইণ্ডটো অলপ ব্লয়িং হৈ যায়। যেনেকুৱা ধৰ আপুনি চাওক, যেতিয়া 6 বছৰৰ বাচ্চা এজনক 10 টকা এটা দিব নহয়, সেই ল'ৰাজনে 10 টকাটো সম্পূৰ্ণভাৱে চিনি পায় যে এইটো পইচা। আৰু চা, একচুৱেলি ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে দেউতাকেতো নোৱাৰে, মাকেহে পাৰে। কিয়নো আৰু দেউতাকৰ সমস্ত কথা যদি মাকে শুনে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে ভাল হ'ব, হয় না? গতিকে মাক আৰু দেউতাক মিলিয়ে ল'ৰা ছোৱালীক ভাল কৰিব লাগিব। এনেকুৱা কি চিষ্টেমত, যেনেকুৱা ধৰ চা, দেউতাকেতো যিয়ে ন কামত গুচিয়ে যায়, তাৰ ক্ষেত্ৰতে নিজৰ ল'ৰা ছোৱালীক কেতিয়াও পইচা দি পঠাব নালাগে যে তুমি এইটো খাই ল'বা সেইটো খাই ল'বা। কিয়নো সেই পইচাৰে চা, তাৰ লগত যেতিয়া নেকি 6 বছৰ হ'ব তাৰ লগত নানা ধৰণৰ স্কুলত লগ বন্ধু থাকে, হয় না? সেই লগ বন্ধুবিলাকৰে এজন নহয় 5টা আঙুলিটো সমান নহয় না। তো এজন নহয় তাৰে লগ, এজন নহয় বেয়া থাকে। গতিকে সেই বেয়া লগজনৰ লগত পঢ়ি হেনে হয়তো তোমাৰ ল'ৰাই দোকানত গৈছে, জাষ্ট চিম্পল, হা, আপুনি পইচা দি পঠাইছে, তোমাৰ ল'ৰা দোকানত গৈছে, যায় হেনে তোমাৰ লগ এজনে ক'লা, এই চালা আজি মই চানা টানা একো নাখাওঁ, মোৰ চালা চিগাৰেট খাব মন গৈছিল বা গুটকা খাব মন গৈছিল। তেতিয়া তোমাৰ ল'ৰা যদি তাৰ লগত ক্ল'জ ফ্ৰেণ্ড হয়, তেতিয়াতো তোমাৰ ল'ৰাইটো ক্ল'জ হয় নে? ঐ মোৰ লগত আছে, ল'বি নেকি? দিয়াৰ পিছত আজি দিলোঁ, কালি দিলোঁ, পৰহি মই তাৰ লগত সেইগিলাখানত লিপ্ত হৈ গ'লোঁ, টানিব মন গ'ল। তো এনেকুৱা চিষ্টেমত তোমাৰ ল'ৰাজনো বেয়া হোৱা সম্ভাৱনা থাকে। সেইটো কাৰণে নিজৰ ৱাইফক সদায় বুজাই দিবা যে যি বস্তু লাগে নিজৰ ল'ৰা ছোৱালীক অভাৱ হ'লেও যিকোনো ক্ষেত্ৰত হ'লেও তাৰমানে কি নিজে দিবৰ কাৰণে চেষ্টা কৰিবা। এইটো নহয় কি পইচা দি পঠাবা, পইচা দিলে ল'ৰাটোক তুমি বেয়া কৰা ধান্দাতহে লৈ যাবা। ঠিক আছে গাইজ, সেইটো বাদ দি আৰু নেক্সট ষ্টেপ এটা লৈ যাওক। মই আপোনালোক ডিমটিভেট নকৰি পুৰা সম্পূৰ্ণ ধুনীয়াকৈ বুজাই ক'ম যদি আপোনালোকে বুজি পায়। অ'কে গাইজ, আৰু চা, 6 বছৰৰ পৰা 12 বছৰলৈকে এজন ল'ৰা বা ছোৱালীক যদি দমনত ৰাখিব পাৰা মা দেউতাকৰ হিম্মতত, তেতিয়াহ'লে সেই ল'ৰাজন ভাল হ'ব বুলি কেনেকৈ ভাবিব পাৰোঁ? নিজৰ লাইফটোক লৈ ভাবা। মই এতিয়া নিজকে ভাবোঁ। চা, মই সেই টাইমত কি আছিলোঁ, আৰু যেতিয়া নেকি 12 বছৰত লাগি গ'লোঁ, কি লগ পাইছিলোঁ মই, কেনেকুৱা গ'লো, আৰু 12 বছৰৰ পৰা 18 বছৰত লাগি চা মই কেনেকৈ লাইফটো বেয়া কৰি পেলালোঁ। তো গাইছ, সেইটো কাৰণে আমি খুব সাৱধান। আৰু যেতিয়া নেকি আপুনি 12ৰ পৰা 18 বছৰত লাগি সিহঁতক একদম মজবুত ৰাখিব পাৰা না, তেতিয়া সিহঁতৰ লাইফটো এনেকুৱা গ্ৰ'থ হৈ যায়। কাৰণ সেই টাইমটো একচুৱেলি লাষ্ট কৰি লাভ নাই। সেই টাইমটোত আমাৰ ছেক্সুৱেল বোলা বস্তুটো আৰম্ভ হয়, ষ্টাৰ্টিং হয়। 6 বছৰৰ 12 বছৰৰ পৰা 18 বছৰলৈকে ছেক্সুৱেলটো আৰম্ভ হয়। সেই টাইমত মানুহৰ প্ৰেম জাগ্ৰত হয়,
বহুতখিনিয়ে তাৰমানে কি আমি ভাবিব নোৱাৰো, তথাপিও ভাবিবলগীয়া বাধ্য হৈ যায়। চ' গাইজ এনেকুৱা কথা। আৰু যদি 25 বছৰলৈকে সেই ল'ৰা বা ছোৱালীজনক আপুনি যদি ধুনীয়াকে পঠাই দিব পাৰে, এতিয়া বৰ্তমান মই কোৱাৰ দৰে, আপোনাৰ ল'ৰা বা ছোৱালী ছাকচেছফুল হ'বই হ'ব। আৰু ছাকচেছফুল বনাওঁতে বহুতে কয় কি ভগৱানৰ নাম ল'ম, ভগৱানে নিদিলে, ভগৱানে নিদিয়ে। আপুনি মা দেউতা না, মা দেউতাই ভগৱান এই পৃথিৱীৰ, আৰু কোনো নাই। আপুনি মন্দিৰত যায় পূজা পাঠ কৰে, তাতে একো লাভ নাই। সেইকাৰণে হ'ল নাটক, পৃথিৱীৰ এখন নাটক। জ্ঞান যদি আছে আপোনালোক, তেতিয়াহ'লে গীতা ভাগৱততো কি লিখা আছে সেইটোও শুনিব, তাতো আপোনালোকে বুজি পাব যে পুথিৰ জ্ঞান কোনে লয়, যোনে নেকি অমূৰ্খ আৰু অজ্ঞানী, জ্ঞানতাৰ কোনো মান্যতা নাই, সেইসকলে পুথিৰ জ্ঞান ল'ব বিচাৰে। আৰু যদি আপুনি যদি নিজৰ মাইণ্ডটোত যদি পুথিৰ জ্ঞান সমস্ত ৰাখি থৈ দিছে, আপুনিতো পাঠকেই না। সেইটো কথা। আৰু মানুহক যিমানেই পাৰে কিছুমান কথা বুজাবলৈ চেষ্টা কৰিব, হয়তো আপোনাৰো মনত সেই বুজনি শক্তিটো আৰু আগবাঢ়ে, স্মৃতি শক্তিখিনি আকৌ পুনৰ ৰিপ্লে হৈ আহে। তো গাইজ, বহুত মানুহ আজিকালি ডিমটিভেট কৰিব বিচাৰিব আপোনাৰ সংসাৰক লৈ, আপোনাৰ ল'ৰা ছোৱালীক লৈ, যাতে আপুনি আপোনাৰ মাইণ্ডটো আনডিচিপ্লিনত নিনিহেনে পুৰা কণ্ট্ৰলত ৰাখে, এনেকুৱা বজাই ৰাখে। আই এম ওৱান ইণ্ডিয়ান আৰ্মি বুলি হেনে এটা আছে নহয় বাক্য, এনেকুৱা কথা গাইজ। মই অকলে, কোনো নাই। চ' গাইজ, আজি মোৰ ভিডিঅ'টো কেনে লাগিল গম নাপালো। যদি ভাল লাগে প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব, কিয়নো ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈ আছে। ঠাণ্ডাত কঁপি আছো, দেখা পাইছে, একো নাই চোলা তোলা। যোৱাকালি কামৰ পৰা অহা দেৰি হৈছিলে, তো সেইটো কাৰণে কাপোৰগিলাখান বৰ্তমান খুলি থৈ দিলো। ইফালে কাপোৰগিলাখান খুলি থৈ দিলো, সেয়া দেখা পাইছে। এইটো ফাঁকি দি আমাৰ বাবু আছে, সেনেকে দেখা পাইছে। তো এতিয়া আৰু কামত যাব লাগিব, যিহেতু বৰ্তমান সেইটো কাৰণে কাপোৰ চাপোৰ পিন্ধা নাই, গাটো লেতেৰা হৈছে, ধুব লাগিব। কাৰণ যিখিনি কথা ক'বলৈ মন গৈছিল সেইখিনি কথা তাৰমানে সম্পূৰ্ণভাৱে আপোনালোকক বুজাই নিদিয়া, মানে ইমানখিনি ভাল নালাগে। মানে ডেইলি ভাবি থাকো যে এটা কথা কম, সেই কথাটো আকৌ বাগৰি যাই থাকে। গতিকে কথাখিনি বুজাই দিয়াটো মোৰ কাৰণেও বেষ্ট, আপোনাৰ কাৰণেও বেষ্ট। অ'কে গাইজ, তো বাই বাই।